নমস্কাৰ বন্ধু বান্ধৱীসকল মই লিপিকাই পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মই লিপিকা এণ্ড অৰ্ণবৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আজি ভাইটি হেনো আহি আছে নতুন গাড়ীখন লৈ বাইকৰ ঘৰটো চিনাকি কৰাই কালি লৈছিলে আৰু আজি অকনমান ফুৰিবলৈ আহিছে গতিকে ভাবিলো আপোনালোককো দেখাও আৰু জলদি আহিব জলদি যাব হেনো ভাত পানী নাখায় কম সময়ৰ কাৰণে আহিব গতিকে পটককে কম সময়ত কিবা এটা বনাই দিও আৰু মই কি বনাও কি কৰো আপোনালোকো মোৰ লগত থাকক নহয় জানো গতিকে বলক ভিডিওটো আজি আৰম্ভ কৰো বনাই আছো এতিয়া পিঠা দুটামান কাহি থলো আৰু এতিয়া বনাই আছো আৰু বাহিৰত ৰাইজে কিবা কৰি আছে মানে হাজবেণ্ডে কিবা কৰি আছে নেকি মাতি আছে পটককে চাই আহুংগে বলক সবে নিজৰ কামত ব্যস্ত হেফালে তেওঁ ব্যস্ত এফালে মই ভিতৰত ব্যস্ত সবে নিজৰ কাম আৰু নহয় জানো আৰু ৰেডি হৈ গল মোৰ পিঠা ইয়া পিঠা ৰেডি হৈ গল আৰু ইয়াত আছে গৰম চিংৰা চাহৰ লগত খাবৰ কাৰণে বেলেগ কিবা কিবি নেখায় এটো কাৰণে গৰম চিংৰা আনি থৈছো এতিয়া ঢাকি দিও আৰু পিঠা চিঠা কিবা কিবি হ'ব আৰু বাইকৰ ঘৰলে আহিব গাড়ীখন গতিকে প্ৰথমে কিবা এটা দিব লাগিব গতিকে গামোচা এখন ৰেডি কৰি ৰাখি দিছো এইফালে আমাৰ অৰ্ণব উৎপাত হাই কেনেকুৱা লাগিছে মামা আহিব গাড়ীত নতুন গাড়ী ল'ব মই ডাঙৰলে অফিচাৰ কৰিম তাৰপিছত গাড়ী লৈ মামা নিচিনা গাড়ী ল'ম সেইটো কথা ডাঙৰলে এখন গাড়ী একে ৰাহে উৎপাত মোমাইক পোৱাহি নাই কিহবা পোৱাহি নাই ক পাইছে সি অকল সেইবিলাক কথা কৈয়ে আছে মানে মুঠতে মই গালি পাৰিছো আৰু উপায় নাই আৰু নেপাৰিলেও নহয় ইমান উৎপাত কৰিছে গামোচাখন এতিয়া ধুনীয়াকৈ জাপি পেলাই থৈ দিওঁ গাড়ীখন আহিলে দিম এতিয়া বাহিৰলৈ যাওঁ আহি গ'ল আমাৰ পাই গৈছেহি গাড়ী বোকা হৈ আহিছে গোটেই ৰাস্তা চাগে বোকা কোন আহিছে বাৰু মা আইতা হেফালে নিউটন ভাইটি গাড়ীৰ অৱস্থা বেয়া হৈ গৈছে সেইজন সেইটো দেখুৱালো নহয় সেইফালে দুই গৰাকী বিয়নী বহি আছে এইফালে আইতা বহি আছে চাহ তাহ খাই মেলি আজৰি হৈ গল এতিয়া যাবলেহে বাকী আছে নিউটনক প্ৰথম আহিছে কিবা এটা পটককে দিওঁ গতিকে চাই থাকক ভাইটিৰ লগৰে নিউটন সি প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিছে গতিকে কিনো দিম কিবা সৰু উপহাৰ এটা দিওঁ গাড়ী এফালে পুৰা লেতেৰা পেতেৰা হৈ আছে এতিয়া ৱাছ কৰিবগে লাগিব আৰু এফালে যাবৰ সময় হৈ গ'ল নিউটনক প্ৰথমবাৰ আহিছে বুলি কিবা এটা দিয়ে বোলে হেল্ল' পটাপট লোৱা পটাপট লৈ আজৰি হোৱা আকৌ ল'বা তুমি আজৰি হৈ লোৱা এফালে হা তো চাওক না মানে সিহঁতৰ এইবোৰ পটত কোৱা তই এইফালে সেই আকৌ শুনা আকৌ প্ৰেজেন্টটো পাইছা বুলি আকৌ আহিম বুলি নাভাবিব নহয় দেই বলা হ'ব বাই টাটা গুড নাইট তো বাই কৰি দিলো তেখেতলোকক সেই মাহঁত তাত গৈছে দাদাহঁত সোমাব বাই সকলোকে বাই কৰি আহি আছো মই এতিয়া ঘৰলৈ গতিকে ভিডিওটো আজি ইমানতে সমাপ্ত কৰিছো আপোনালোককো বাই কৰিছো আৰু ভিডিওটো যদি চাই ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ প্লিজ কৰি দিব অকনমান মৰম আশীৰ্বাদ কৰিব সকলোৱে আৰু কোনোবা যদি মোৰ চেনেলৰ নতুনকৈ চাইছে ভিডিওটো প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ ভিডিও সকলোবিলাক আপোনালোকে আগতীয়াকৈ পায়